Welcome to Majuli. Oh, I am ready and bolok jao. Kundu. So guys, station ahi palu and train late আছে এতিয়া বহুত দূৰ আছে বহুত সোনকালে আহি পালো ৰাতিৰ কথা ন সেইকাৰণে মানে কি লেট কৰিব নোৱাৰি আৰু বিশেষকৈ মাজুলী তো আৰু মোৰ এজন ফ্ৰেণ্ড আজি এড হৈছে মোৰ জাৰ্ণিত তো আমি দুইজন একেলগে যাম মাজুলী দেন বলক ট্ৰেইনখন আহলে ৰখোঁ তাৰপিছত ট্ৰেইনত উঠি বলক মাজুলী যাওঁ পোৱাৰ পিছতে মানে আমি টোপনি মাৰিম আৰু বহুত টোপনি ধৰিছে কাৰণ সদায় 10টা 10:30 পোৱাৰ ইপাক তো 10:30 মেবি 10:30 ওপৰত হৈ গ'ল তো লাম্বিং পাম লাম্বিং পোৱাৰ পিছত টোপনি মাৰিম তো একেবাৰে ৰাতিপুৱা লগ পাম ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই চেনেল চ' বৰ্তমান মই আছোঁ মৰিয়নি মানে মৰিয়নি আহি পালোঁ গৈ আছোঁ মাজুলী চ' মৰিয়নিত নামি বৰ্তমান যাম যোৰহাটৰ পৰা নিমাতীঘাট এণ্ড নিমাতীঘাটৰ পৰা ফেৰীত গৈ পাম মাজুলী তো ৰাস চাব আহিছোঁ একচুৱেলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি মৰিয়নিৰ পৰা বাট যদি ভিডিঅ'টো যদি মই কেনেকৈ আহিলোঁ ঘৰৰ পৰা সেইখিনি যদি চাব বিচাৰে দেন অলপমান পিছুৱাই যাব লাগিব আৰু তাৰ আগতে মই এটা কথা কৈ যাওঁ যে মৰিয়নিত বহুত ঠাণ্ডা এণ্ড বহুত কুঁৱলী পৰি আছে চাওক কিমান কুঁৱলী পৰি আছে চ' এনেকুৱা কুঁৱলীত খোজকাঢ়াৰ মজাই বেলেগ ফাৰ্ষ্ট উইণ্টাৰ ছিজনৰ ফাৰ্ষ্ট কুঁৱলী হয় চ' ভাল লাগিছে আৰু মৰিয়নিৰ কুঁৱলী ইটছ এমেজিং চ' বলক গৈ থাকোঁ প্ৰথমতে আমি কিবা এটা খাই লওঁ তাৰপিছত যাওঁ যোৰহাট মোৰ বেকগ্ৰাউণ্ডটো চাওক চব গোটেই বেকগ্ৰাউণ্ডটো মই একদম টপত আছোঁ এইটো হ'ল ড্ৰাইভাৰিং ৰুম ইয়াৰ পৰা ফেৰীখন কণ্ট্ৰল হয় এণ্ড বাকী কি চাম আৰু বহুত আছাম মানে বহুত বঢ়িয়া ভিউজ আছে চব পানীয়ে পানী চবফালে পানী খালি পানী আৰু একো নাই ইয়াতে আৰু একো নহ'ব খালি অনলি পানী 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 পানী
আমি মিডল পইণ্টত আছোঁ এণ্ড আমাৰ ফেৰীখন হেৰালে। ত' ৰাস্তা বিচাৰি পোৱা নাই। বহুতখিনি নাও গৈ আছে ইয়াতে, কিন্তু ৰাস্তা এতিয়াও বিচাৰি পোৱা নাই, কোনফালে যাব কোনফালে নাযাব কনফিউজ হৈ আছে। ত' আমি এতিয়া মিডল পইণ্টত আছোঁ। মোৰ চাৰিওফালে পানীয়ে পানী। তো চাওঁ ড্ৰাইভাৰে কোনফালে নিয়ে। আশা কৰোঁ খুব সোনকালে গৈ পেলাই আমাৰ কমলাবাৰী ঘাট পাম। কাৰণ স্পেচিয়েলি আমি মাজুলীত আহিছোঁ ৰাস চাবলৈ। দেন চাওঁ কিমানখিনিলৈকে দেখুৱাব পাৰোঁ আপোনালোকক। এণ্ড ভিডিঅ'টো যদি চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দেন আগলৈ আৰু নেক্সট ব্লগ মাজুলীত আৰু মই তেতিয়া মই মানে কি ছাপোৰ্ট পাম এণ্ড নেক্সট ব্লগ দিবৰ কাৰণে মই চেষ্টা কৰিম। কোনটো গাড়ী যাবি? ৱেলকাম টু কমলাবাৰী। এটলিষ্ট কমলাবাৰী আহি পালোঁ বহুত টাইম পিছত। ব'লক যাওঁ, প্ৰথমতে গাড়ীত উঠি লওঁ, তাৰপিছত কথা পাতি আছোঁ। সেইকাৰণে চাগে মোক একো দেখা পোৱা নাই। ৰ'দটো ইফালে দেখা পাব। বাট এতিয়া বৰ্তমান গাড়ীত যাওঁ, কমলাবাৰীলৈকে যাওঁ। মোৰ যোনজন ফ্ৰেণ্ড তাক চিনাকি কৰাইও দিয়া নাই, মই চিনাকি কৰাই দিম। তাক চিনাকি কৰাই দি আছোঁ। তাৰপিছত কমলাবাৰীৰ পৰা আমি ক'ত যাওঁ সি ক'ব। তো মাজুলীতে গৈ লওঁ, তাৰপিছত বৰ্তমান আহি পালোঁ উত্তৰ কমলাবাৰী। এণ্ড বহুত ভাগৰ লাগিলে ৰাতিৰ পৰা জাৰ্ণি কৰি ৰাতিপুৱা হ'ল। আৰু এতিয়া টাইম কিমান হ'ব? এতিয়া টাইম 10:30 11টা অলমষ্ট বাজি গ'ল। ত' এতিয়া আৰু ভাবিছোঁ আৰু কণ্টিনিউ নকৰোঁ। ভাবিছিলোঁ ৰাতিকৈ ৰাস চাম আৰু ৰাসৰ কিছুমান ভিজুৱেল দেখুৱাম বুলি, বাট আৰু উপায় নাই, অৱস্থা নাই, কণ্টিনিউ কৰিব নোৱাৰিম। চ' ইয়াতে ভাবিছোঁ ভিডিঅ'টো এণ্ড কৰিম। এণ্ড এট লাষ্ট আকৌ এবাৰ কওঁ যে যদি আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে দেন লাইক এটা কৰি দিব। এণ্ড আৰু যদি কিবা কিবি ক'বলৈ মন আছে দেন কমেণ্ট কৰি দিব। এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' অলবিদা, বাই বাই।